নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল পংকজ লিমকালৈ আৰু এই মুহূৰ্তত আপোনালোকৰ ওচৰত উত্থাপন কৰিব বিচাৰিছোঁ বিশেষকৈ গোৱালপাৰা জিলাৰ এটা জ্বলন্ত সমস্যা আৰু সেই জ্বলন্ত সমস্যা হৈছে দীৰ্ঘদিনীয়া এটা জ্বলন্ত সমস্যা সেয়া হৈছে হাতী আৰু মানুহৰ সংঘাত আৰু হাতী আৰু মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে। কেমেৰা কৰি আছে চেনাইশ্ৰী দাদাই দেখুৱাব হাতী আৰু মানুহৰ যি সংঘাত সেই সংঘাতৰ যি কৰুণ পৰিণতি আচলতে মানুহে কিদৰে দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে হাতীৰ কাৰণে বিশেষকৈ আৰু বনৰীয়া হাতী এনেদৰে ৰংজুলি অঞ্চলত প্ৰায় এই ধৰণৰ ক্ষতি সাধন কৰি আহিছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে যে একাংশ দুখীয়া লোক তেওঁলোকে নিৰাশ্ৰয় হ'বলগীয়াত পৰিছে। আৰু মই বৰ্তমান য'ত উপস্থিত আছোঁ সেয়া হৈছে চেনাশ্ৰী কৈ দিব নামটো, জেগাখিনি কি নাম? গাঁওখন ভালুকজুলি আৰু ঘৰৰ মুৰব্বীৰ নাম ৰাজবালা বসুমতাৰী। আৰু এই যিটো অঞ্চলত উপস্থিত আছোঁ সেয়া হৈছে ভালুকজুলি। আৰু ভালুকজুলিত যোৱা নিশা প্ৰায় 21-20টা বনৰীয়া হাতীৰ আহি এই ৰাজবালাৰ বাসগৃহ 4টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে। অলপ আগুৱাই আহক, আপুনি আগবাঢ়ি আহক। 4টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে দেখিছে যে এক অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজবালাৰ বাসগৃহত আৰু সম্পূৰ্ণৰূপে ভাঙি তছনছ কৰিছে 4টাকৈ বাসগৃহ। কেৱল বাসগৃহ ভাঙাই নহয়, হাতীৰ জাকটোৱে তেওঁলোকৰ যি ধান চাউল মজুত কৰি ৰাখিছিল সেই ধান চাউলো খাই তহিলং কৰিছে, বিনষ্ট কৰিছে। চেনাইশ্ৰী যাই আপোনালোকক দেখুৱাই আছে যে কিদৰে বনৰীয়া হাতীৰ আচলতে উপদ্ৰৱ বিশেষকৈ গোৱালপাৰা জিলাত হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ দীৰ্ঘদিনৰ সমস্যা। মই চেনাইশ্ৰী যাৰ পৰা সুধিম, অলপ পিছত সুধিম, তেওঁ আপোনালোকক জনাব যে কিমান বছৰৰ পৰা আচলতে এনেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ লগতে ৰংজুলিবাসী ৰাইজেও হাতীৰ কাৰণে এক দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে, ভয় শংকাৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে, আতংকৰ মাজেৰে তেওঁলোকে নিশা হ'লে আতংকৰ মাজেৰে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। এয়া দুখ লগা দৃশ্য। চেনাই যাওক, আকৌ আগবাঢ়ি আহক, আপুনি এইখিনি দেখুৱাই দিয়ক। চাওক কিদৰে এতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱ কৰিছে যে ধান চাউল মজুত কৰি ৰখা ধান চাউলসমূহ এনেদৰে হাতীয়ে বিনষ্ট কৰিছে। এফালে কৰোণাসৃষ্ট সংকট আৰু তাৰ মাজতে এই ধৰণৰ ভূতৰ ওপৰত দানৱ পৰা দি এতিয়া বনৰীয়া হাতীৰ যি সন্ত্ৰাস সেই সন্ত্ৰাসে একাংশ পৰিয়ালক এতিয়া জুৰুলা কৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ দৃশ্য আজি দেখুৱাইছে। 4টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে। সমান্তৰালকৈ যি চাউল ধান বা অন্যান্য বাসগৃহৰ যি সামগ্ৰী আছে এই সামগ্ৰীসমূহো ভাঙি তছনছ কৰা পৰিলক্ষিত হৈছে। তো কিন্তু এটা অভিযোগ উত্থাপন হয় যে এই যি হাতী মানুহৰ সংঘাত গোৱালপাৰা জিলাৰ যে এটা জ্বলন্ত সমস্যা, দীৰ্ঘদিনীয়া এটা জ্বলন্ত সমস্যা, এই সমস্যা নিৰ্মূল কৰাৰ ক্ষেত্ৰত বিশেষ কোনো চৰকাৰীভাৱে পদক্ষেপ লোৱা পৰিলক্ষিত নহয়। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া গোৱালপাৰা জিলাৰ বিভিন্ন গাঁও অঞ্চলৰ লোক, দৰিদ্ৰ দুখীয়া লোক আচলতে এনেদৰে দুৰ্বিষহৰ জীৱন অতিবাহিত কৰিবলগীয়া হোৱাৰ সমান্তৰালকৈ একাংশ লোক কিন্তু অকালতে হাতীৰ আক্ৰমণত প্ৰাণো দিবলগীয়া হৈছে। তেনে এক পৰিৱেশ সৃষ্টি হৈছে। চেনাইশ্ৰী দা আছে, চেনাইশ্ৰী দা মই কেমেৰাটো ধৰোঁ দিয়ক, তেওঁৰ পৰা আমি জানিব বিচাৰিম। চেনাইশ্ৰী দা তেওঁ কেমেৰা কৰি আছিলে। দাদা, এই যি হাতী মানুহৰ, আমি অলপ আহক ইফালে, এই যে হাতী মানুহৰ সংঘাত শ্বৰ্টলি কৰিব, যদিও দীৰ্ঘদিনীয়া সমস্যা, কিমান দিনৰ পৰা চলি আছে বা এই ধৰণৰ কাৰুকাৰ্য প্ৰায় হৈ থাকে? আমি নিজেই যিহেতু সংবাদ মাধ্যমৰ মানুহ, এই ধৰণৰ বাতৰি আমি নিজেই সংগ্ৰহ কৰিবলগীয়া হয় প্ৰায়। কি ক'ব এই মুহূৰ্তত? বহুদিনীয়া সমস্যা যদিও বিগত 10-15 বছৰৰ পৰা এই উপদ্ৰৱটো আচলতে বেছি হৈছে আৰু তাতকে মানে খুব দুখ লগা বিষয়, আজি 4-5 বছৰৰ পৰা অত্যন্ত বেছি মানে হাতীৰ উপদ্ৰৱ হৈছে। ঠিক এতিয়া হাতী মানুহৰ সংঘাত বুলি ক'ব পৰা যায়। এতিয়া ধৰ ইয়াৰ মূল কাৰণ ধৰক 1 নম্বৰ আমাৰ হাবি জংঘল টুটি অহা। আমি কথা পাতি আছিলোঁ যে ৰংজুলি অঞ্চলত বুলি নহয়, গোৱালপাৰা জিলাতে এটা জ্বলন্ত সমস্যা। কি জনাব এই মুহূৰ্তত মোৰ যিসকল দৰ্শক আছে, যিসকল বন্ধু আছে? তো মই এটা কথাই জনাম, ইয়াত আমাৰ ৰাইজৰ সহযোগিতাটো সদায় আছে, গাঁওখনক সুৰক্ষা দিয়াৰ কাৰণে সদায় আছে। লগতে আমি যে বন্যপ্ৰাণীও যে সুৰক্ষিত কৰি ৰাখিব লাগিব এইটোও আমাৰ ৰাইজসকল সকলোৱে সচেতন। কিন্তু কেতিয়াবা কিয় হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত কেতিয়াবা হাতীকো আমাৰ মানুহে অত্যাচাৰ কৰা পৰিলক্ষিত হয়। আৰু কাৰণটো হ'ল ধৰক যেতিয়া আপোনাৰ ঘৰখন তহিলং কৰিব, তো যেতিয়া সীমাৰ বাহিৰত হয় তেতিয়া মানুহো মানে আৱেগিক প্ৰাণী, কি আছিল, মানুহ আৱেগিক হৈ তেতিয়া এই প্ৰাণীসমূহক আচলতে খেদিবলগীয়া বাধ্য হৈ যায়। কিন্তু এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে যদি
চৰকাৰী যিটো বন বিভাগ আচলতে সহযোগ কৰে। আচলতে আমি যি হাতীৰ যি সন্ত্ৰাস বা উপদ্ৰৱ মানে খাদ্য সন্ধানৰ বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই অহাৰ পৰিপ্ৰেক্ষিতত এই ধৰণৰ ঘটনাসমূহ সংঘটিত হৈ আহিছে। এই ক্ষেত্ৰত বন বিভাগে আচলতে পদক্ষেপ ল'ব লাগে বা চৰকাৰীভাৱে পদক্ষেপ ল'ব লাগে, কিন্তু তেওঁলোকে কিমান দূৰ সফল হৈছে বুলি ভাবে আপুনি? মইতো ভাবোঁ তেওঁলোকে আজিলৈকে যিহেতু আমি বহুত বছৰৰ আগৰ পৰাই এই সংঘাতত মানে নিজে প্ৰত্যক্ষ কৰি আহিছোঁ বা এনেকুৱা পৰিৱেশ হৈ আহিছে, তো তেওঁলোকৰ ভাল সহযোগিতা মই দেখা নাই। তো মই ভাবোঁ তেওঁলোকে যদি আমাৰ ৰাইজৰ লগত যদি ভাল সহযোগ কৰে বা তেওঁলোকে খেদি নিব নোৱাৰে বা নিৰাপদ দূৰত্বত হাতীখিনি নিব নোৱাৰে, কিন্তু তেওঁলোকে ৰাইজক সহযোগ কৰিব পাৰে। কিন্তু যি দেখা পাইছোঁ আজি আপোনালোকে জানে, আজি ধৰক 10টা বজালৈকে তেওঁলোকে ইয়াত খবৰ ল'ব অহা নাই। কিন্তু বনজুইৰ নিচিনাটো সকলোৱে গম পায়েই গৈছে। আপুনিয়ে এতিয়া ধূপধৰাৰ পৰা মোটামুটি 20-25 কিলোমিটাৰ ইয়াত দূৰত আহি আমাক আজি প্ৰত্যক্ষ কৰি আছে, কিন্তু সংগ্ৰহ কৰি আছে। কিন্তু আমাৰ পৰা 2 কিলোমিটাৰ বা 5 কিলোমিটাৰ দূৰত থকা আমাৰ বন বিভাগৰ কাৰ্যালয়ৰ পৰা কোনো সহযোগ কৰা আমি দেখা নাই। মই তেওঁলোকক এটাই অনুৰোধ জনাওঁ, তেওঁলোকে আমাক কি কৰিব পাৰে, তেওঁলোকে আমাক ৰাইজৰ লগত সহযোগ কৰিব পাৰে। কাৰণ হাতী গোটেই এইখিনিত যে ঘূৰি থাকে তেওঁলোকে গমেই পায়। আমি যেতিয়া গম পাওঁ তেওঁলোকে কিয় গম নাপাব? গতিকে তেওঁলোকে আমাৰ লগত সহযোগ কৰক। তেওঁলোকে নিৰাপদ দূৰত্বত হাতীখিনি খেদি নিব নোৱাৰে নাই, কিন্তু ৰাইজৰ লগত যদি সহযোগ কৰে তেতিয়া অন্ততঃ এনেকুৱা এখন ঘৰ এই বাৰিষাৰ বতৰত, খেতিৰ বতৰত 4-5খন যদি ঘৰ ভাঙি পেলায়, সেইজন মানুহৰ অৱস্থা কি হ'ব পাৰে তেওঁলোকে নিশ্চয় বুজি পাব লাগে। তেওঁলোকে যদি সহযোগ কৰে তেতিয়াহ'লে অন্ততঃ এনেকুৱা ঘৰ ভাঙা কাৰ্য হয়তো সংঘটিত নহ'ব। আমি অভিযোগ নিদিওঁ, কিন্তু তেওঁলোকে সহযোগ কৰক, মানে এই ধৰণৰ ঘটনা যাতে সংঘটিত নহয়। তো চেনাইশ্ৰী দা আছিলে দেখুৱালে আপোনালোকক যে কি ধৰণৰ এক অবৰ্ণনীয় পৰিস্থিতি, এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় বনৰীয়া হাতীৰ কাৰণে। আৰু সময়ে সময়ে বনৰীয়া হাতীৰো মৃত্যু নোহোৱা নহয়। ৰহস্যজনকভাৱে বিভিন্ন অঞ্চলত গোৱালপাৰা জিলাত বনৰীয়া হাতীৰো মৃত্যু হৈ আহিছে, সেই বাতৰিও আমি সংগ্ৰহ কৰিবলগীয়া হৈছে। কিন্তু তাতকৈ বেছি দুখজনক দৃশ্য বুলি ক'ব লাগিব যে এই ধৰণৰ যি ঘটনা, এই ঘটনা প্ৰায় সংঘটিত হয় 2 দিন পূৰ্বেই। ইয়াৰ পৰা কিছু নিলগত 2টাকৈ পৰিয়ালৰ 5টাকৈ বাসগৃহ ভাঙি ইতিমধ্যে বনৰীয়া হাতী লণ্ডভণ্ড কৰিছে। আৰু এটা জ্বলন্ত সমস্যা, দীৰ্ঘদিনীয়া সমস্যা। আমিও চৰকাৰলৈ অনুৰোধ জনাম যাতে তেওঁলোকে এক বনৰীয়া হাতী আৰু মানুহৰ যি সংঘাত, সেই সংঘাত নিৰ্মূল কৰাৰ কাৰণে এক সুদূৰ প্ৰয়াসী এক প্ৰচেষ্টা হাতত লওক, যাতে এই ধৰণৰ দুখীয়া দৰিদ্ৰ দুখীয়া লোক যাতে তেওঁলোকৰ জীৱন আতংকময় পৰিৱেশৰ মাজত অতিবাহিত কৰিবলগীয়া নহয়, তেওঁলোকৰ সৰ্বস্ব হেৰুৱাবলগীয়া নহয়।